আজি এইখন থাৰ কিনিলো। হেল্ল' গাইজ, কি খবৰ? ঠিক আছে, আজিৰ ফাৰ্ষ্ট আপডেটটো হৈছে ডিম্পু বৰুৱা ৰিলেটেড। তো মোৰ ইয়াৰ আগৰ এটা ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে ডিম্পু বৰুৱাই এখন মহিন্দ্ৰা থাৰ ল'বলৈ গৈ আছে, কিন্তু এতিয়ালৈকে লোৱা নাছিলে। তো ফাইনেলি ডিম্পু বৰুৱাই সেই মহিন্দ্ৰা থাৰখন ল'লে আৰু এটা ভিডিঅ' শ্বেয়াৰ কৰিছিলে। সৰু ভিডিঅ' ক্লিপ আমি চাই লওঁ। তো জীৱনৰ এটা সপোন আছিল থাৰ এখন কিনা, আৰু ফাইনেলি আজি এইখন থাৰ কিনিলো। চাওক, আপোনালোকে ভিডিঅ' পাব বাৰু ইউটিউবত। তো এইখন থাৰ চাওক, মহেন্দ্ৰ থাৰ। তো গাইজ, নেক্সট আপডেটটো হৈছে সৌৰভ গগৈ ৰিলেটেড। তো সৌৰভ গগৈ আমাৰ অসমৰে ল'ৰা হয়, শিৱসাগৰৰ 16 বছৰীয়া ল'ৰা হয়, যিজন ল'ৰাই চাইকেল লৈ অসমৰ পৰা লাডাখলৈ যাব। তো সেই সৌৰভ গগৈ ডিম্পু বৰুৱাক লগ কৰিছিলে লাডাখলৈ যোৱাৰ আগত। ডিম্পু বৰুৱা ঘৰত গৈছিলে, তো ডিম্পু বৰুৱাই কিছু ষ্টৰি শ্বেয়াৰ কৰিছিলে সৌৰভ গগৈৰ লগত। তো সৰু ভিডিঅ' ক্লিপ আমি চাই লওঁ। তো এয়া সৌৰভ ভাই হৈ শিৱসাগৰৰ পৰা আহিছে আজি, আৰু শিৱসাগৰৰ পৰা চাইকেল দি আহিছে ন? আৰু চাইকেল দিটো আহিছে, এইটো মানে আহি থাকে বহুতে, কিন্তু ই গৈ আছে লাডাখলৈকে চাইকেল দি। তোমাৰ বয়স বৰ্তমান কিমান হৈ আছে? মোৰ এতিয়া বৰ্তমান বয়স হৈছে 16 বছৰ হৈছে এতিয়া। 16 বছৰ ল'ৰা এটা অকলে অকলে যাবা? অকলে অকলে। ইয়াৰ ইনষ্টাগ্ৰামো নাই, মই এটা ইনষ্টাগ্ৰাম খুলি দিলোঁ, এইটো আইডি বাৰু। তো ইনষ্টাগ্ৰাম ফটো দিলে। তুমি যোৱাৰ উদ্দেশ্য কি? মানে ইমান সৰুতে লাডাখলৈকে তাকো দিল্লী হৈ যাবানে? ঠিক আছে। কিহৰ কাৰণে যাবা? মোৰ মানে উদ্দেশ্যটো হৈছে মই নিজৰ মানে জিলাখনলৈ বহুত মানে গৌৰৱ কৰোঁ, আৰু আমাৰ জিলাখনত যিমানখিনি মানে হেৰি আছে আপোনাৰ বস্তু আৰু হিষ্টৰিক বস্তু, মানে সেইখিনি মানে তাত হেৰি কৰিম। তো চাইকেল লৈ যাব। চাইকেলখন বাহিৰত আছে এতিয়া। কি ক'ম আৰু ভাই, চেলুট ভাই, ভালে ভালে যোৱা। কিমান দিনত গৈ পাবা? একমাহ লাগিব। চিম্পলি কৈ দে, একমাহ লাগিব বোলে। তো এইখনে চাইকেল, লিখা আছে ঐতিহাসিক শিৱসাগৰ জিলাৰ প্ৰসিদ্ধ কীৰ্তিচিহ্নসমূহৰ প্ৰচাৰৰ উদ্দেশ্যে শিৱসাগৰ জিলাৰ পৰা লাডাখ লেখা নাই নেকি? আছে লাডাখলৈকে। তো এইখনে চাইকেল, নৰ্মেল চাইকেল আৰু MTB। এই চাইকেলখন লৈ যাব লাডাখ ভাই, অকলে অকলে। তাকো ঘৰত যাব দিছে? ঘৰত কি কৈছে? ঘৰত কৈছে মানে ভালে ভালে আকৌ তাৰপৰা আহিবলৈ কৈছে।